আমাৰ ভাৰতবৰ্ষ এখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ বিচিত্ৰ দেশ। ইয়াৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে কঢ়িয়াই লৈ আছে এক বিচিত্ৰ সংস্কৃতি। তাৰে মাজৰে এটা অতি অদ্ভুত আৰু বিচিত্ৰ সম্প্ৰদায় হ'ল পাৰ্চী। অসমত পাৰ্চী লোকৰ সংখ্যা তেনেই কম বা নায়েই। গতিকে আমি অসমীয়াসকলেও পাৰ্চীসকলৰ বিষয়ে খুব কমকৈ জানো। গতিকে আহক আজি জানো এই বিচিত্ৰ আৰু অদ্ভুত সংস্কৃতি পাৰ্চীৰ বিষয়ে। পাৰ্চিয়াৰ নিবাসীসকলক পাৰ্চী বুলি কয়। কিন্তু সুদূৰ পাৰ্চিয়াৰ নিবাসী পাৰ্চীসকল ভাৰত কেনেকৈ আহিল আৰু কিয় আহিল? এয়া কাহিনী হ'ল ৬ শতিকাৰ। যেতিয়া পাৰ্চী সাক্ষী হয় এক ভয়াৱহ ইতিহাসৰ। তেতিয়া পাৰ্চিয়াত আৰম্ভ হৈছিল ইছলামিক আগ্ৰাসন, যিয়ে তেওঁলোকৰ সপোনৰ পাৰ্চিয়াখনক, তেওঁলোকৰ পূজা কৰা মন্দিৰক চকুৰ আগতে এফালৰ পৰা টুকুৰা টুকুৰ কৰিছিল। ইছলামিক আগ্ৰাসনে তেওঁলোকক বলপূৰ্বকভাৱে ইছলাম কবুল কৰিবলৈ বাধ্য কৰাইছিল আৰু যিসকলে নকৰিছিল তেওঁলোকক জীৱন্তে হত্যা কৰি পেলাইছিল। তথাপি পাৰ্চীসকলে নিজৰ ধৰ্মক ত্যাগ কৰিবলৈ মান্তি নহৈছিল আৰু ইছলাম কবুল কৰাতকৈ নিজৰ প্ৰাণকে আহুতি দিছিল। এনেকুৱা মৃত্যুৰ ভয়াৱহ বিভীষিকাৰ সাক্ষী হোৱা একাংশ পাৰ্চীয়ে প্ৰাণৰ মমতা বুকুত বান্ধি নিজৰ মাতৃভূমি এৰি উপস্থিত হয় ভাৰতবৰ্ষত। ভাৰতত আহি তেওঁলোকে গুজৰাটৰ ৰজা যাদৱ ৰাণাক সাক্ষাৎ কৰে আৰু তেওঁক অনুৰোধ কৰে আশ্ৰয় দিবৰ বাবে। সেই সময়ত যাদৱ ৰাণাই পাৰ্চী ভাষা নাজানিছিল আৰু পাৰ্চীসকলেও ভাৰতীয় ভাষা। গতিকে ভাষাৰ অসাদৃশ্যতাৰ বাবে ৰাণাই পাৰ্চীসকলৰ লগত কথা পাতিছিল অলপ বেলেগ ধৰণেৰে। গাখীৰেৰে পৰিপূৰ্ণ ভৰ্তি গিলাচ এটা তেওঁলোকলৈ আগবঢ়াই দি বুজাইছিল, গিলাচটোত ভৰ্তি হৈ থকা গাখীৰখিনিৰ দৰে এই ঠাইডোখৰো ইতিমধ্যে মানুহেৰে পৰিপূৰ্ণ। পাৰ্চীসকলে কথাখিনি তৎক্ষণাৎ বুজি পাইছিল আৰু গাখীৰত অলপ চেনি মিহলাই দি ৰজাক বুজাইছিল, যেনেদৰে চেনিয়ে গাখীৰখিনি মিঠা কৰি তোলে, ঠিক তেনেদৰে তেওঁলোকৰ উপস্থিতিয়েও ভাৰতীয় সংস্কৃতিক আৰু অধিক মধুৰ কৰি তুলিব। কথাখিনি শুনি ৰজা সন্তুষ্ট হ'ল আৰু পাৰ্চীসকলক ভাৰতত থকাৰ অনুমতি দিলে। সেই তেতিয়াৰ পৰা পাৰ্চীসকল ১৫০০ বছৰ ধৰি আজিও ভাৰতত আছে। পাৰ্চীসকলৰ উপস্থিতিয়ে ভাৰতীয় সংস্কৃতিক আৰু অধিক মধুৰ কৰি তোলাৰ প্ৰতিশ্ৰুতি ৰক্ষা আজিও হোৱা দেখিবলৈ পোৱা যায়। বিখ্যাত টাটা কোম্পানীৰ নিৰ্মাতা ৰতন টাটা এজন পাৰ্চী সম্প্ৰদায়ৰ লোক। ভাৰতৰ আণৱিক শক্তিৰ পিতৃ হোমী ভাবা, যাৰ বাবে ভাৰতে আজি আমেৰিকা চাইনাৰ আগত বুকু ফিন্দাই থিয় হ'ব পাৰিছে, তেওঁ এজন পাৰ্চী সম্প্ৰদায়ৰ লোক। আজিও বেছি সংখ্যক পাৰ্চী লোক ভাৰতৰ অন্যতম চহকী শ্ৰেণীৰ লোকৰ শাৰীত পৰে আৰু ভাৰতৰ আটাইতকৈ ধনী ঠাইবোৰত তেওঁলোকে বসবাস কৰে। পাৰ্চী সম্প্ৰদায়ত শিক্ষিতৰ হাৰ ৯৮% আৰু মহিলাসকলো উচ্চ শিক্ষিতা আৰু আধুনিক। সেয়েহে সন্তান জন্ম দি কেৰিয়াৰৰ সৈতে বুজাবুজি কৰিব নিবিচাৰে। আনহাতে ৩০% পাৰ্চী ডেকা গাভৰুৱে অবিবাহিত হৈ থকাটো পছন্দ কৰে আৰু বাকী যি থাকিল পুৰুষ মহিলা, তেওঁলোকেও এটা বা দুটাতকৈ বেছি সন্তান জন্ম নিদিয়ে। সেয়েহে বৰ্তমান গোটেই বিশ্বতে পাৰ্চীসকলৰ জনসংখ্যা ১.৫ লাখতকৈও কম আছেগৈ আৰু তাৰে ০.৫% অৰ্থাৎ ৫৮,০০০ পাৰ্চী লোক থাকে ভাৰতত। পাৰ্চীসকলৰ দ্ৰুতগতিত কমিবলৈ ধৰা জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে জিঅ' পাৰ্চী নামৰ এখন আঁচনি মুকলি কৰিছে, যাৰ জৰিয়তে পাৰ্চীসকলক সন্তান বেছিকৈ জন্ম দিবলৈ আগ্ৰহী কৰিছে। আচৰিত, নহয়নে? ভাৰতৰ নিচিনা দেশ এখনত য'ত জনসংখ্যা এটা বৃহৎ সমস্যা আৰু জনসংখ্যা নিয়ন্ত্ৰণত ৰাখিবৰ বাবে নিতৌ এখন আঁচনি উলিয়াই, তেনেকুৱা এখন দেশতে সন্তান বেছিকৈ জন্ম দিয়াৰ বাবে জিঅ' পাৰ্চী আঁচনি। সঁচাই আচৰিত। এতিয়া জানো আহক
এই অনন্য সম্প্ৰদায় পাৰ্চীৰ সংস্কৃতিৰ বিষয়ে। পাৰ্চীসকল জুৰুষ্টিয়ান ধৰ্মাৱলম্বী লোক আৰু অগ্নি হ'ল জুৰুষ্টিয়ান ধৰ্মৰ মুখ্য বস্তু। পাৰ্চীসকলৰ আটাইতকৈ আচৰিত আৰু অদ্ভুত প্ৰথাটো হ'ল তেওঁলোকৰ অন্তিম সংস্কাৰ প্ৰথা। এবাৰ এজন পাৰ্চী লোকৰ মৃত্যু হ'লে সেই মৃতদেহটো এটা ডাঙৰ কুঁৱা, যাক টাৱাৰ অফ চাইলেন্স বুলি কয়, তাত এৰি থৈ অহা হয় শগুনে খাবৰ বাবে। আৰু জাক জাক শগুনে আহি সেই মৃতদেহটো খায়। মৃতদেহটো খোৱা সম্পন্ন হ'লেই তেওঁলোকৰ অন্তিম সংস্কাৰ প্ৰথাটো সম্পন্ন হয়। সঁচাকৈ অদ্ভুত আৰু অনন্য এই পাৰ্চী সম্প্ৰদায়। বন্ধুসকল, আজি আমি এই ভাৰতৰ এটা অদ্ভুত সম্প্ৰদায় পাৰ্চীৰ বিষয়ে জানিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল চাই মোক নিশ্চয় জনাব। আগলৈকে মই আৰু ভাল ভাল ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ। গতিকে তেতিয়ালৈকে বাই বাই।